যোৱাকালি গধূলি যিটো ঘটনা ঘটি গ'ল বহুত বেছি বেয়া লাগিছে আৰু বহুত বেছি খঙো উঠিছে। ঘটনাটো শুনি হয়তো আপোনালোকৰ বহুতৰে খং উঠিব। আচলতে আমাৰ ঘৰৰ ওচৰত থকা ডাষ্টবিনটোত কোনোবা কণীৰ ব্যৱসায় কৰা ব্যক্তিয়ে হাজাৰ হাজাৰ কণী পেলাই থৈ যায় আৰু কণীকেইটা পেলাই দিয়াৰ কাৰণটো হৈছে কণীকেইটাত পোৱালি জন্ম হ'বলৈ আৰম্ভ হৈছিল। গতিকে কণী আৰু পোৱালিকেইটা গোটেইখিনি ইয়াত ডাষ্টবিনত পেলাই থৈ যায় আৰু ইমান বেয়াকৈ পেলাই থৈ গৈছে যে বহুকেইটা পোৱালি হেঁচা খাই মৰি গৈছে। বহুকেইটা পোৱালি জীয়াই আছে, কিন্তু হয়তো ঠোঁটটো ভাঙি গৈছে, নহয়তো ভৰিখন ভাঙি গৈছে। হৃদয়ে কান্দি উঠা এটা পৰিৱেশ। জীৱ-জন্তুক লৈ মানুহে কৰা এনেকুৱা ব্যৱহাৰ 1% উচিত নহয়। কিছুমান মানুহে হয়তো ভাবে মানৱতাৰ অৰ্থ কেৱল মানুহৰ বাবে ভাল চিন্তা কৰা। শ শ পোৱালি হেঁচাৰ মাজৰ পৰা চিঞৰা শুনিলে হয়তো আপোনালোকৰ বহুত বেছি বেয়া লাগি গ'লহেঁতেন। ৰাস্তাৰে অহা যোৱা কৰা বহু ব্যক্তিয়ে পুহিবলৈ লৈ গৈছে। ওচৰৰ ভাইটি কেইজনমানৰ লগত মিলি এফালৰ পৰা গোটেইখিনি কণীৰ মাজত জীয়াই থকা পোৱালি কেইটাক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিলো। শ শ পোৱালি হেঁচাতেই মৰি গৈছে। বাৰু যিকেইটা জীয়াই আছে সেইকেইটা ঘৰলৈ লৈ আহিলো। ইমান বেছি সৰু পোৱালিক কেনেকৈ বচাও বহুত বেছি চিন্তা হৈ গৈছিলে আৰু এইটো বিষয়ত একোৱেই নাজানো। প্ৰথমতে মোৰ মায়ে গৰম পানীৰ বেগটোত অকণমান গৰম পানী সোমাই দিলে, কিয়নো পোৱালিকেইটাৰ শৰীৰ বহুত বেছি ঠাণ্ডা হৈ গৈছিলে। তাৰপিছত মই 60 ৱাটৰ বাল্ব কিনি আনিলো। বাল্বটো আনি পোৱালিকেইটাক গোটেই ৰাতি অকণমান এনেকুৱা গৰমত থৈ দিলো। ভগৱানৰ কৃপাত পোৱালিকেইটা ৰাতিপুৱালে ঠিকে আছে। মই ড্ৰপাৰেৰে অকণমান পানী খুৱাই দিলো। শেষত এটাই কথা ক'বলৈ বিচাৰো, মানুহৰ দেহাটো যেনেকৈ তেজ মঙহেৰে সৃষ্টি, তেনেকৈ জীৱ-জন্তুৰ দেহাটো তেজ মঙহেৰে সৃষ্টি। যদি মানুহক অত্যাচাৰ আৰু হত্যা কৰাটো অনুচিত, তেনেহ'লে একেই তেজ মঙহৰ জীৱ-জন্তুক অত্যাচাৰ আৰু হত্যা কৰাটো অনুচিত। আৰু এটা কথা মই আপোনালোকৰ পৰা জানিব বিচাৰো, যদি কোনোবাই জানে প্লিজ মোক কমেণ্ট কৰিব। কোনে এনেকৈ পোৱালি হোৱা কণীবোৰ পেলাই গ'ল মই গম নাপালো। যদি গম পালোহেঁতেন সেই ব্যক্তিজনৰ ওপৰত মই কিবা লিগেল একশ্যন ল'ব পাৰিলোহেঁতেন নেকি? যদি পাৰিলোহেঁতেন কেনেকৈ পাৰিলোহেঁতেন প্লিজ মোক জনাব। আৰু যদি নোৱাৰো, কিয় নোৱাৰো সেইটো প্লিজ জনাব।